ধিনচাকা গুম প্ৰা গুম গুম প্ৰা গুম ধিনচাকা হে এবাৰ বিহু বজাবা আৰু ঢোলাই নেলাগে আমাৰ হৰিহৰ মুখনেই ঢোল এ মজা প্ৰশংসা কৰিব লাগে প্ৰশংসা তেতিয়াহে আমাৰ দৰে মহাপণ্ডিত বিলাকে আগবাঢ়ি যাব পাৰো মাকা কৰিছিলো ইনসাল্ট হি বুজিলে প্ৰশংসা এক আৰু নহব এক ইনসাল্ট কৰিও লাভ নাই প্ৰশংসা কৰিও লাভ নাই মই জানো ওৰে কাই তই মোৰ বিষয়ে ভাল কথাই ভাবিছে নহয় জানো ও তো মই আৰু তোৰ বিষয়ে বেয়াকে ভাবিম না জীৱনত যিমান ভাল কথা আছে গোটেইখিনি তোৰ নামতে ভাবি দিলো আজি হল এ মজা ইস খুশি মে আজি গাহৰি মাংসৰ লগত ভাত খাব লাগিব তই হসাকে খাবি না আবে ইয়াৰ তই ইমান ধুনীয়া প্ৰশংসা কৰিছ মই গাহৰি মাংসৰ লগত ভাত নেখাম নে আজি খামেই তেনেহলে তোক তলি উদং বাখতো কৰি পেলোৱাৰ দায়িত্ব মোৰ তোক মই সদায় প্ৰশংসা কৰিম তই সদায় গাহৰি মাংস কিনি খাবি তোৰ পইচা শেষ তাৰ পাছত হৈ যাবি তলি উদং বাখতো বাৰু বাদ দে তই আজি গাহৰি মাংস কিনি খাবি দে মই ভালে পাম থ্যাংক ইউ দেই বহুত থ্যাংক ইউ ও বোলে গুড মৰ্নিং ছাৰ হয় বোলে ছাৰ গুড মৰ্নিং বোলে ছাৰ মোৰ ফালৰ পৰাও গুড মৰ্নিং থাকিল মই কিবা বেলেগ দেশলৈ গুচি যোৱা নাই তো ইহঁত কিটাই কি ভাষা ইউজ কৰিছে বোলে গুড মৰ্নিং অ ছাৰ বোলে গুড মৰ্নিং বোলে ছাৰ মোৰ ফালৰ পৰা গুড মৰ্নিং থাকিল এই গুড মৰ্নিঙৰ লগত বোলে তো কৰ পৰা টপকিল নাই কিবা এটা কৰিব লাগিব বোলে কিবা এটা শুনিছেনে ছাৰ এই তহঁতে কি ভাষা ইউজ কৰিছ হা বোলে তো কৰ পৰা লগাই দিছ ছাৰ বোলে লগত তো লগাই দিলে হয় বুলেট চলাবা আৰু ভাটা টা ছাৰ মজা লাগে উঠিব নেকি পাছত এডালে আকৌ গোটেই বুলেটতে পালাগে দেখোন জানো কি কয় আৰু দেই ছাৰ একো ৰিপ্লাই নিদিলে যে আপুনি কেছটো কি তহঁতে আৰু যি ভাষাখন ইউজ কৰি থাক মই আৰু কি ৰিপ্লাই দি থাকিম হয় নেকি ছাৰ দে সেইবোৰ বাদ দি দে তই কচোন তই ক যে মানে তই কাৰেণ্টৰ বিল কাৰেণ্ট জ্বলালে যে বিল দিব লাগে পইচা সেই কাৰেণ্টৰ বিলৰ ওপৰত দুআষাৰমান কৈ দেচোন Wow, what a question and what a answer হ'ব এতিয়া ছাৰ ঘৰ বনাবলৈ প্ৰয়োজন হয় সৰু ডাঙৰ হিল বোলে ঘৰ বনাবলৈ প্ৰয়োজন হয় সৰু ডাঙৰ হিল কাৰেণ্ট জ্বলালে ভৰিবই লাগিব কাৰেণ্টৰ বিল ওৱাও মজা সুপাৰ বোলে সময় হৈছে গতিশীল কাৰো বাবে ৰৈ নাথাকে কাৰেণ্টৰ বিল একেই তো ছাৰ ই কাৰো বাবে ৰৈ নাথাকে ই গৈয়ে থাকিব মাহে বিল আহিয়ে থাকিব ভৰিবই লাগিব ওৱাও সুপাৰ হয় ছাৰ মুঠতে যি ক'লে নকলেও কাৰেণ্টটো যেতিয়ালৈকে জ্বলাই থাকিব তেতিয়ালৈকে কাৰেণ্টৰ বিল ভৰিয়ে থাকিব লাগিব মানে কাৰেণ্টৰ বিল পইচা দিয়ে থাকিব লাগিব ওৱাও সুপাৰ কি তুনো ছাৰ অকল ৱাও সুপাৰ মাৰি আছে বেলেগতো হ'ব পাৰে ওৱাও সুপাৰ যেন মানুহ নহয় গোটেইডাল 108 ৱাও মাৰি আছে হৰি আজি সপোনাৰ্থ কবিতা বাদ দে তই এটা চমুটোকা মাতচোন দুখীয়া ঘৰৰ মানুহ হয় ছাৰ দুখীয়া ঘৰৰ মানুহ হ'ব পাৰে সিহঁতৰ ঘৰবিলাক ভঙা চিঙা নেথাকিব পাৰে খাবলৈ ভাল খাদ্য তথাপিও ছাৰ মনৰ পৰা সিহঁত বহুত ধনী এবাৰ গৈ চাব দুখীয়া মানুহৰ ঘৰলৈ হয়তো নেপাব পাৰে ভাল খাদ্য খাবলৈ কিন্তু তাত আপুনি যিটো আদৰ আৰু সন্মান পাব সেই আদৰ আৰু সন্মান হয়তো কোনো গুণেই ধনী মানুহৰ তুলনাত কম নহয় আৰু নহব তই দেখোন বৰ বঢ়িয়া কথা কলি মজা লাগিল তোৰ এই কথাটো শুনি হয় ছাৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো মিছা কলে কিডাল হ'ব ছাৰ যোৱাকালিৰ ঘটনা এটা সাধাৰণ কাম কৰিব নজনাৰ বাবে এখন বহুত ডাঙৰ বিয়া কেনসেল হৈ গল ওৱাও দিস ইজ ভেৰি ডেঞ্জাৰ বহুত খাতৰা কথা দেখোন ঘটনাটো কি হ'ল বুজাই কচোন কি কাৰণে সেই বিয়াখন হৈ গল কেনসেল ছাৰ যিজনে বিয়া পাতিব তাৰ মানে হ'ব লগা হাজবেণ্ডজনে গাহৰি মাংস খাই বহুত ভাল পায় কিন্তু যিজনী বিয়া পাতিব মানে হ'ব লগা ৱাইফজনীয়ে গাহৰি মাংস একেবাৰে দেখিব নোৱাৰে ছাৰ হ'ব লগা হাজবেণ্ডজন গাহৰি মাংসৰ বাবে পাগল 2 কিলোমিটাৰ 4 কিলোমিটাৰ খোজকাঢ়ি গৈ হ'লেও
গাহৰি মাংস কিনি আনি খায় তাৰ মানে ভাতৰ লগত কিন্তু হ'ব লগা ৱাইফ গৰাকী একেবাৰে বিপৰীত সিহঁতৰ ঘৰত যেতিয়া মা বা দেউতাই গাহৰি মাংস আনে সেইদিনাখন তাই ভাতেই নাখায় ইমান বেয়া পায় গাহৰি মাংস তাৰ মানে আকাশ পাতাল পাৰ্থক্য ছাৰ আকাশ পাতাল পাৰ্থক্য কিন্তু প্ৰথম অৱস্থাত সিহঁতে এইবোৰ কথা জনা নাছিল ঘৰৰ অনুমতি মৰ্মে আৰু সিহঁত দুয়োটাৰ মনৰ মিলনৰ বাবে বিয়া পাতিবৰ কাৰণে বিয়া কৰাবৰ কাৰণে মান্তি হ'ল লাহে লাহে দিন পাৰ হৈ গৈ থাকিল সিহঁতৰ বিয়াৰ দিন পালেহি বিয়া হ'বই আৰু তেনেতে দুদিনমানৰ আগতে কি কথাত নেজানো কেনেবাকৈ গাহৰি মাংসৰ কথা সিহঁতৰ মাজত আলোচনা হ'ল হ'ব লগা হাজবেণ্ডজনে সুধিলে বোলে ধুনু তুমি গাহৰি মাংস খাই ভাল পোৱা নে মইতো বহুতেই বেছি ভাল পাওঁ কথাটো শুনি এনেকৈ চিঞৰিলে হ'ব লগা ৱাইফ গৰাকীয়ে তাৰ পাছত সিহঁতৰ মাজত লাগি গ'ল তৰ্কাতৰ্কি ল'ৰাজনে কৈছে বোলে তুমি কি ধৰণৰ ছোৱালী গাহৰি মাংস সিজাবলৈও নেজানা ৰান্ধিবলৈও নেজানা খাবলৈ বেয়া পোৱা মই দেখোন এইটোকে ভাল পাওঁ লগে লগে হ'ব লগা ৱাইফৰ ৰিপ্লাই বোলে তুমি কি ধৰণৰ ল'ৰা গাহৰি মাংস কোনোবা খাই না মই আটাইতকৈ বেয়া পাওঁ খাবলৈ তাৰ পাছতে সিহঁতৰ মাজত হ'ল এখন সাংঘাতিক কাজিয়া আৰু সেই কাজিয়াৰ পৰিণতি স্বৰূপে এটা সিদ্ধান্ত লোৱা হ'ল সিদ্ধান্তটো আছিল এনেকুৱা ধৰণৰ গাহৰি মাংস খাবলৈ বেয়া পোৱাৰ বাবে সিহঁতৰ বিয়াখন হৈ গ'ল কেনচেল জীৱনত এইবিলাক কথা শুনিবলকে জীয়াই আছো নেকি ল'ৰা মোৰ মতেতো ছাৰ যি হ'ল ভালেই হ'ল যি হয় ভালৰ বাবে হয় ভগৱানে ভালৰ কথাই চিন্তা কৰে কিন্তু বিয়াখন যে কেনচেল হৈ গ'ল একো নাই ছাৰ যদিহে কেনেবাকৈ বিয়াখন হৈ গ'লহেঁতেন আৰু তেতিয়া সিহঁতৰ সংসাৰত এটা আকাশ পাতাল পাৰ্থক্য আহিলহেঁতেন এফালে হাজবেণ্ডে গাহৰি মাংস খাবলৈ ভাল পায় বুলি গাহৰি মাংস আনিলহেঁতেন আৰু আনফালে ৱাইফে খাবলৈ বেয়া পায় বুলি খঙত জ্বলি পকি মৰিলহেঁতেন মুঠতে কাজিয়াহে হ'লহেঁতেন ছাৰ তোৰ কথাটো যুক্তি নথকা নহয় তোৰ কথাটোতো যুক্তি আছে দে ছাৰ আছে তো সেইকাৰণে কৈছো মুঠতে আমি ক'ব পাৰো যে দুদিনমানৰ আগতে গাহৰি মাংস খাবলৈ বেয়া পোৱাৰ বাবে এখন বিয়া হৈ পৰিল কেনচেল